বৰ্তমান সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ' য'ত একাংশ টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে চাকৰি নাপালে আত্মহত্যা দিয়াৰ চিন্তা কৰিবলৈ বাধ্য হৈছে। চাওক সেই ভিডিঅ'টোৰ এটা সৰু ক্লিপ। কাত মানে উত্তীৰ্ণ হলো আজি মোৰ দুখ লাগিছে। সেইখিনি মুহূৰ্তৰ কাৰণে কি হৈছে আমি কতোৱে শান্তি নাপাওঁ। আমি মানসিকভাৱে এনেকৈ ভাগি পৰিছোঁ যে আমি কি কৰিম। আমি কেতিয়াবা এনেকুৱা মন যায় যে আমি শেষ হৈ যাওঁ নেকি, আমি আত্মহত্যা দিম নেকি, এনেকুৱা ধৰণৰ কওঁ। আৰু আমাৰ বহুতৰ মাজৰ এনেকুৱা ব্যক্তিও আছে, তেওঁলোকে সদায় চিঞৰি আছে, কৈ আছে যে আমাক গুলিয়াই মাৰক। কিয় ক'বলৈ বাধ্য হৈছে? নিজৰ পৰিয়াল আছে, তথাপি কৈছে যে আমাক গুলিয়াই মাৰক, আপোনালোকৰ টেট চাৰ্টিফিকেটখন আপোনালোকে লৈ লওক। শিক্ষকতা এক মহান বৃত্তি আৰু নিজকে এজন চৰকাৰী শিক্ষক হিচাপে স্বীকৃতি দিবলৈ টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বৰ্তমান বাধ্যতামূলক। অনুষ্ঠিত হ'বলৈ গৈ আছে টেট পৰীক্ষা আৰু এই খবৰে এফালে এচাম যুৱক যুৱতীলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে, কিন্তু আনফালে 2019 চনত টেট উত্তীৰ্ণ হৈ থকা প্ৰাৰ্থীসকলৰ জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ। কিন্তু কিয় এনে এক পৰিস্থিতিৰ সৃষ্টি হ'ল? কিয় তেওঁলোকে আত্মহত্যাৰ কথা চিন্তা কৰিবলৈ বাধ্য হৈছে? তাক জানিবলৈ আমি যাব লাগিব অসমৰ টেট পৰীক্ষাৰ ইতিহাসলৈ। নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন চমুকৈ NCTEৰ নিৰ্দেশ অনুসৰি টেট পৰীক্ষাৰ জৰিয়তে শিক্ষক নিযুক্তি দিয়াটো বাধ্যতামূলক আৰু এই পৰীক্ষা প্ৰত্যেক বছৰে অনুষ্ঠিত কৰাটো প্ৰয়োজন, যাৰ বাবে অসমত শিক্ষক নিযুক্তিৰ বাবে 2012 চনত প্ৰথমবাৰৰ বাবে সাধাৰণ টেট অনুষ্ঠিত কৰা হৈছিল আৰু ইয়াৰ উত্তীৰ্ণ প্ৰায় সকলোখিনি প্ৰাৰ্থীকে নিযুক্তি প্ৰদান কৰা হৈছিল। এই নিযুক্তি প্ৰক্ৰিয়া ইমান স্বচ্ছ আৰু নিকা আছিল যে সৰুৰে পৰা শিক্ষক হোৱাৰ সপোন পুহি ৰখা সকলৰ মনত শিক্ষক হোৱাৰ সপোন অধিক দৃঢ় হৈ উঠিছিল। কিন্তু প্ৰত্যেক বছৰে অনুষ্ঠিত হ'বলগীয়া এই টেট পৰীক্ষা 2012 চনৰ পিছত যেন স্তব্ধ হৈ পৰিল। ST/SC সকলৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছিল যদিও সাধাৰণ টেট অনুষ্ঠিত কৰা হোৱা নাছিল। কিন্তু সুদীৰ্ঘ 7 বছৰ পিছত আহিল ভাল খবৰটো, অৰ্থাৎ 2019 চনত আকৌ সাধাৰণ টেট অনুষ্ঠিত কৰা হ'ল। কিন্তু এই পৰীক্ষা ইমান সহজ নাছিল, যাৰ বাবে বহুতে ইয়াক অসমৰ আটাইতকৈ প্ৰতিযোগিতামূলক পৰীক্ষা APSCৰ লগত তুলনা কৰিবলৈ আৰম্ভ কৰিলে। এই পৰীক্ষাৰ ফলাফল আছিল এনেধৰণৰ। 2019 চনত হৈ যোৱা টেট পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আছিল 10%তকৈও কম। এই টেট পৰীক্ষাত LP ছেকশ্যনত 2,18,000 কেণ্ডিডেটে এপিয়াৰ হৈছিল, কিন্তু তাৰে মাত্ৰ 18,906 জনেহে পাছ কৰিছিল। আকৌ UP ছেকশ্যনত 1,58,000 এপিয়াৰ হৈছিল, কিন্তু তাৰে মাত্ৰ 15,304 জনেহে পাছ কৰিছিল। ৰিজাল্ট দিয়া সেই 31 ডিচেম্বৰৰ দিনটো টেট পাছ কৰা সকলৰ বাবে আছিল এক আনন্দৰ দিন। ইমান বছৰ ধৰি শিক্ষক হোৱাৰ সপোন যেন এতিয়া দি থবলৈ পৰিৱৰ্তন হ'বলৈ গৈ আছিল। আহিল নিযুক্তিৰ পাল। ৰিজাল্টৰ পিছতে দুবাৰকৈ নিযুক্তি দিয়া হ'ল যদিও ইয়াৰ পৰা বঞ্চিত হ'ল 2019 চনৰ অধিক সংখ্যক টেট উত্তীৰ্ণ প্ৰাৰ্থী। ইয়াৰ কাৰণ বহুতো আছে যদিও তাৰে কিছুমান কাৰণ হ'ল উত্তীৰ্ণ প্ৰাৰ্থীৰ অনুপাতে কম পদত নিযুক্তি প্ৰদান কৰা, অভাৰলেপিঙৰ সমস্যা, যাৰ বাবে এজন প্ৰাৰ্থীয়ে 3-4খনকৈ এপইণ্টমেণ্ট লেটাৰ লাভ কৰিছিল। চাকৰি নাপাই এইবাৰ এই নিযুক্তি বঞ্চিত প্ৰাৰ্থীসকল মানসিকভাৱে ভাঙি পৰিল। তেওঁলোকৰ সপোনবোৰ লাহে লাহে ভাঙিব ধৰিছিলহে, কিন্তু তেওঁলোকৰ এই সপোন আকৌ সজীৱ হৈ উঠিল যেতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে 1 লাখ চাকৰিৰ কথা, আৰু য'ত অধিকাংশ পদ দিয়া হ'ব শিক্ষা বিভাগত। বহু সময়ত শিক্ষামন্ত্ৰীয়েও ঘোষণা কৰি আহিছে যে টেট উত্তীৰ্ণ প্ৰাৰ্থীতকৈ খালী পদৰ সংখ্যা বহু বেছি, সেয়ে টেট উত্তীৰ্ণসকলে এইবাৰ চাকৰি পোৱাটো প্ৰায় নিশ্চিত। কিন্তু কথাতে কয় ভবা কথা নহয় সিদ্ধি বাটত আছে কণাবিধি। নিযুক্তি বঞ্চিত প্ৰাৰ্থীসকলে চাকৰিৰ পোৱাৰ দিনটোলৈ বাট চাই থাকোঁতে আহিল আন এক খবৰ। অসম চৰকাৰে পুনৰ অনুষ্ঠিত কৰিবলৈ গৈ আছে টেট পৰীক্ষা। এই খবৰে পুনৰ তেওঁলোকক মানসিকভাৱে ভাঙি পেলালে। এতিয়া আপুনি হয়তো ভাবিছে যে NCTৰ মতে বছৰি টেট পৰীক্ষা পাতিব লাগে, তেন্তে ইয়াত অসুবিধা ক'ত? আচলতে অসুবিধা টেট পতাত নহয়, অসুবিধা হৈছে 2012 চনৰ পিছত প্ৰায় 7 বছৰ টেট নেপাতি থকাটোত। কিয়নো বিগত 7 বছৰত প্ৰত্যেক বছৰে টেট অনুষ্ঠিত হ'লে 2019ত টেট উত্তীৰ্ণ বহুতে হয়তো বহু আগতে চাকৰি লাভ কৰিলে হয়, কিন্তু নতুন টেট অনুষ্ঠিত কৰাৰ লগে লগে পুনৰ বহুতো ল'ৰা ছোৱালী উত্তীৰ্ণ হোৱাৰ আশংকা আহি পৰিছে। আৰু ইয়াৰ প্ৰধান সমস্যাটো হ'ব কি যে প্ৰতিযোগিতাৰ নম্বৰৰ প্ৰতিযোগিতাৰ। যিহেতু 7 বছৰ পিছত এই টেট অনুষ্ঠিত হৈছিল, সেয়ে বহুতো প্ৰাৰ্থী আজিৰ পৰা প্ৰায় 10-12 বছৰ বা তাৰ আগতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল, আৰু বহু ব্যক্তিয়ে 2019ত অসম টেট পাছ কৰিছিল। আৰু যিহেতু বৰ্তমান মাৰ্কিং ছিষ্টেম আৰু সেই সময়ৰ মাৰ্কিং ছিষ্টেমৰ লগত দিন ৰাতিৰ পাৰ্থক্য, সেয়ে বৰ্তমান শিক্ষাৰ্থীৰ লগত তেওঁলোকৰ নম্বৰৰ কম্পিটিশ্যন কৰাটো সম্ভৱপৰ একেবাৰে নহয়। তাৰোপৰি কিছু ব্যক্তিৰ চাকৰি বয়স শেষ হোৱাৰ দুৱাৰদলিত উপস্থিত হৈছে আৰু তেওঁলোকৰ অপেক্ষা কৰিবলৈ হাতত সময় নাই। আন এটা গুৰুত্বপূৰ্ণ কথা যে এই নিযুক্তি বঞ্চিত প্ৰাৰ্থীসকলৰ
প্ৰায় সকলোৱে শিক্ষকতা বৃত্তিটোক ভাল পোৱাৰ বাবে ব্যক্তিগত বিদ্যালয়ত এক সামান্য দৰমহাত শিক্ষকতা কৰি আছে। এই দৰমহাৰ পৰিমাণ ইমানেই সামান্য যে তেওঁলোকে মানুহৰ ঘৰত দিন হাজিৰা কৰিলেও ইয়াতকৈ অধিক দৰমহা লাভ কৰিব। সেয়েহে 2019 চনৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বৰ্তমান এটাই মাথো আশা, চৰকাৰে তেওঁলোকক যিকোনো প্ৰকাৰে নিযুক্তি দি তেওঁলোকৰ কষ্ট তথা অপেক্ষাৰ সঠিক মূল্য প্ৰদান কৰক। কিন্তু চৰকাৰে তেওঁলোকৰ এই দুখ বুজি পাবনে নাই, নে তেওঁলোকৰ এই দুখ লৈ গোটেই জীৱন পাৰ কৰিব লাগিব, সেয়া হ'ব লক্ষণীয় বিষয়। কেনে পালে এই ইনফৰমেশ্যনখিনি কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব।